নমস্কাৰ ছাত্ৰীসকল, আজি লৈছো তোমালোকৰ কাৰণে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যেটো তোমালোকৰ প্ৰথম খণ্ড আছে ইতিহাস। এই খণ্ডটোৰ প্ৰথম নম্বৰ চেপ্টাৰটোৰ সকলোবিলাক কোৱেশ্চন আনসাৰ্স লৈ আহিছো। বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ সকলোবিলাক কোৱেশ্চন আনসাৰ আজিৰ ভিডিঅ'ত ডিসকাস কৰিম। তোমালোকে ভালদৰে ভিডিঅ'টো চাই যাবা। তোমালোকে ফাৰ্ষ্টৰ পৰা ভিডিঅ'টো এণ্ডলৈকে চাই যাবা আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেনেহলে ভিডিঅ'টোক লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকক মই বহুত ভিডিঅ' প্ৰথমতে আৰু তোমালোকক মই মেথছৰ ভিডিঅ' বনাই থৈ দিছো, সেইবিলাকো তোমালোকে চাই ল'বা। এণ্ড গোটেইবিলাক লিংক মই তোমালোকৰ ডেসক্ৰিপচন বক্সত দি দিম, ঠিক আছে। সো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এই ভিডিঅ'টো তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো জয়েন হৈ ল'বা। তোমালোকে লিংকটো পাই যাবা মোৰ ডেসক্ৰিপচন বক্সত। সো আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ছাত্ৰছাত্ৰীসকল, এতিয়া তোমালোকে চাবা, ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰটোত আছে বংগ বিভাজন কোনগৰাকী ভাইচৰয় শাসনকালত সংঘটিত হৈছিল। এইটো তোমালোকৰ ফাইনেল এক্সাম বা তোমালোকৰ টেষ্ট এক্সামত বহুতবাৰ আহি গৈছে। এটা তোমালোকে ভালদৰে চাই ল'বা। উত্তৰটো আছে লৰ্ড কাৰ্জনৰ শাসনকালত। ইয়াত মই তোমালোকক যিখিনি চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ দিম, কোনকেইটা ইম্পৰ্টেণ্ট, কোনকেইটা বাৰেপতি আহি থাকে এক্সামত, সেইখিনি মই তোমালোকক কৈ দিম, যাতে তোমালোকে এই চেপ্টাৰটোৰ পৰা যিখিনি নম্বৰ আহে এক্সামত তোমালোকে গোটেইখিনি নম্বৰ পোৱা, ঠিক আছে। সো ইম্পৰ্টেণ্ট কুৱেশ্চন বিলাকো দি দিম, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই যাবা, ঠিক আছে। 2 নম্বৰটো তোমালোকে চাবা, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল। এইটো এক্সামত আহি থাকে। 1905 খ্ৰীষ্টাব্দত 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল, ঠিক আছে। এইটো তোমালোকে ভালদৰে চাই ল'বা। 3 নম্বৰটো আছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল। এইটো তোমালোকে উত্তৰটো চাবা। 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। তো ছাত্ৰছাত্ৰীসকল, এইটো তোমালোকে চাই ল'বা। 4 নম্বৰটো আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰ সম্পাদনা কোনে কৰিছিল। এইটো তোমালোকে উত্তৰটো লিখিবা ভূপেন্দ্ৰনাথ দত্ত, ঠিক আছে। এতিয়া 5 নম্বৰটোলৈ আমি আগবাঢ়িছোঁ। 5 নম্বৰটো আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল। এইটো তোমালোকৰ এক্সামত আহি থাকে ছাত্ৰছাত্ৰীসকল। তোমালোকে চনটো ভালদৰে মনত ৰাখিবা, 1906 চনৰ 11 মাৰ্চত, অ'কে। এতিয়া তোমালোকে 6 নম্বৰটো চাবা, বেংগল কমিশনেল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল। তো এইটো তোমালোকৰ এক্সামত আহি থাকে, বহুবাৰ এক্সামত আহি গৈছে। এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত বা ফাৰ্ষ্ট ইউনিভাৰ্চিটিত আহিব পাৰে। তো উত্তৰটো তোমালোকে চাই ল'বা, এইটো আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়, ঠিক আছে। এতিয়া 7 নম্বৰটোলৈ আমি আগবাঢ়িছোঁ। 7 নম্বৰটো আছে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এতিয়া উত্তৰটো তোমালোকে চাবা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনৰ কলিকতাত বহা অধিৱেশনত প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এইটো এক্সামত আহি থাকে তোমালোকৰ। এইটো তোমালোকে চাই ল'বা। 7 নম্বৰটো শৰ্ট কুৱেশ্যন কেইটা তোমালোকে গোটেই চাই থৈ দিবা। 8 নম্বৰটো তোমালোকে ইয়াত দেখিবলৈ পাইছা, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল সুধিছে। 1911 চনত 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল, ঠিক আছে। এতিয়া চমু প্ৰশ্ন উত্তৰলৈ আহিলোঁ আমি, মানে কিছুমান 2 নম্বৰীয়া কুৱেশ্যন এনচাৰলৈ, ঠিক আছে। 1 নম্বৰটো চাবা, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ণবংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সমতলৰ উল্লেখ কৰা। ছাত্ৰছাত্ৰীসকল, এইটো তোমালোকৰ এক্সামত আহি থাকে আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ কাৰণে। উত্তৰটো তোমালোকে চাবা, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ণবংগ আৰু অসম নামৰ প্ৰদেশখনত সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সমতল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী, ঠিক আছে। তো এই তিনিখন ভৌগোলিক সমতল উল্লেখ কৰা হৈছে, ঠিক আছে। এতিয়া 2 নম্বৰটো চাবা, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। এইটো তোমালোকৰ এক্সামত আহি থাকে। 2 নম্বৰটো তোমালোকে ভালদৰে চাবা। এনচাৰটো আছে লৰ্ড কাৰ্জনে শাসন সুবিধাৰ কাৰণে বংগ প্ৰদেশক আয়তন সৰু কৰা যুক্তি দিছিল, যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ নবাৰ বংগ বিভাজনৰ প্ৰথম উদ্দেশ্যসমূহ চমুকৈ হ'ল ঐক্যবদ্ধ বংগ শক্তিৰ দ্বিখণ্ডিত কৰা, ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ভুমুকি অৱতাৰণাৰ পৰা হিন্দু মুছলমানৰ মাজত একতা বিনিষ্ট কৰা, ব্ৰিটিছে বংগভংগৰ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়বাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধি
জীৱীসকলক দুয়োপদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰেছ দল ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলৰ নিয়ন্ত্ৰণ কৰা। ছাত্ৰ-ছাত্ৰীসকল ৩ নম্বৰটো তোমালোকে চাবা বংগ বিভাজন বিৰোধী আন্দোলনত স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা। এইটো তোমালোকৰ এক্সামত আহি থাকে। উত্তৰটো চাবা 1903 চনৰ 6 ডিচেম্বৰত বংগভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা 1905 চনৰ 19 জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষ জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগভংগৰ পৰিণত হিচাপে বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো স্বদেশী আন্দোলন নামেৰে জনাজাত হৈছিল। এইটো তোমালোকৰ এক্সামত আহি থাকে যে বংগ বিভাজনে স্বদেশী আন্দোলন নামটো কিয় পাইছিল, এইটো তোমালোকে চমুকৈ লিখি দিয়া। 4 নম্বৰটো তোমালোকে দেখিবলৈ পাইছা স্বদেশী আন্দোলনৰ জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি আলোচনা কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ এক্সামত তোমালোকৰ আহিবই। এইটো তোমালোকৰ 4 মাৰ্ক নহ'লে তোমালোকৰ 6 মাৰ্ক কৰিও আহিব পাৰে। কিন্তু যদি তোমালোকে এইখিনি লিখা মই যিখিনি দিছোঁ তোমালোকক, তেনেহ'লে তোমালোকৰ এইটো যদি 6 নম্বৰ আহে তোমালোকে 6 নম্বৰখিনি গোটেই পাবা আৰু 4 নম্বৰ আহে যদিও 4 নম্বৰ পাবা। ঠিক আছে, তো ইয়াত তোমালোকে চাবা স্বদেশী আন্দোলনত ভাৰতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰটো চাবা তোমালোকে স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ত শিক্ষা ব্যৱস্থাৰ ওপৰত বৰকৈ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগপ্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব R.W. চাৰ্লিয়ে 1905 চনত 13 অক্টোবৰ দিনা এখন জাননী জাৰি কৰি তেওঁলোকৰ আন্দোলনত অংশগ্ৰহণ নকৰালৈ সকীয়া দিছিল। এই জাননীৰ বিৰুদ্ধে বংগৰ প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণীত্যাগ কৰিছিল। 1905 চনৰ 4 নৱেম্বৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰে সভাপতিত্বত কলিকতা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাৰ এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল মই যেনেদৰে তোমালোকক দিছোঁ এনেদৰে লিখিবা। এতিয়া পেৰাগ্ৰাফ চৰি আৰু লিখিবা। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল মুখ্যতঃ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী অনুষ্ঠানত ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। তো এইখিনি তোমালোকে আৰু লিখিবা। মই যেনেকৈ দিছোঁ তোমালোকে এইখিনি গোটেইখিনি লিখি দিবা। ঠিক আছে, এতিয়া 5 নম্বৰটো তোমালোকে দেখিবলৈ পাইছা। 5 নম্বৰটোত আছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় বিকল্প বিকাশৰ কেনেদৰে হৈছিল। এইটো তোমালোকে চাই ল'বা। এইটো তোমালোকৰ এনচাৰটো মই ধৰণে দিছোঁ। ঠিক আছে, এইকেইটা লং আছে, তোমালোকৰ 6 নম্বৰ কৰি আহিব পাৰে এইকেইটাত, নহ'লে তোমালোকৰ 4 নম্বৰো থাকিব পাৰে। এতিয়া 6 নম্বৰটো তোমালোকে চাবা স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এইটো তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল বহুবাৰ আহি গৈছে এক্সামত, তোমালোকে এইটো ভালদৰে চাই ল'বা। হাফ ইয়াৰলি এক্সামত অহাৰ খুবেই তোমালোকৰ এইটো সম্ভাৱনা আছে। তো এইটো তোমালোকে এনচাৰটো চাবা, বেছি লং কৰি দিয়া নাই। আৰু যদি 6 নম্বৰ আহে এইটো তোমালোকে পাবা গোটেইখিনি। ঠিক আছে, এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক দুটা ইমানেই ইম্পৰ্টেণ্ট কুৱেশ্যন ক'ম যিটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত 100% চিয়ৰ মই তোমালোকৰ আহিবই। ঠিক আছে, নহ'লে তোমালোকৰ ফাৰ্ষ্ট ইণ্টাৰেষ্টতো আহি যাব পাৰে। তো এতিয়া তোমালোকে এইটো দেখিবলৈ পাইছা, এইটো তোমালোকৰ বহুবাৰ এক্সামত আহি গৈছে ছাত্ৰ-ছাত্ৰীসকল। এইটো যদি তোমালোকে চাই নোযোৱা তোমালোকে 4 নম্বৰ এটা হেৰুৱাই দিবা, কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে আৰু তোমালোকৰ এক্সামতো অহা বহু সম্ভাৱনা আছে। 7 নম্বৰটো চাবা স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফল আৰু ইয়াত তোমালোকে চাবা মই 3টা ফলাফল ইয়াত তোমালোকক দিছোঁ। ক নম্বৰটো জাতীয় শিক্ষাৰ বিকাশ। ঠিক আছে, অলপমান লং কৰি লিখিব লাগিবই, কাৰণ নম্বৰো বেছি থাকিব এইটোত। ঠিক আছে, তো এইখিনি তোমালোকে লিখিবা, স্ক্ৰীনশ্বট মাৰি ল'বা। যদি PDF-টো লাগে তেনেহ'লে আমাৰ কৈছোঁ তোমালোকক হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। ঠিক আছে, নহ'লে টেলিগ্ৰাম গ্ৰুপত জইন হ'লে তোমালোকে তাত গোটেইবিলাক PDF পাই যাবা। ঠিক আছে, চ' এতিয়া তোমালোকে চাবা এইটো খ নম্বৰটো আছে জাতীয় শিল্পৰ বিকাশ। এতিয়া 3টা লিখিব দিছে, তো 3টা মই তোমালোকক পইণ্ট দিছোঁ। গ নম্বৰটো আছে স্বদেশী আন্দোলনত মহিলাসকলৰ সবল ভূমিকা। এইখিনি 3টা পইণ্ট তোমালোকে মনত ৰাখি থ'বা চমুকৈ। ইয়াৰ পৰা তোমালোকে মনত ৰাখি থ'বা, তোমালোকৰ এক্সামত আহিলে এইটো নিশ্চয় তোমালোকে পাৰিবা। এতিয়া 8 নম্বৰটো আছে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। তোমালোকৰ অৱদান নহ'লে এইটো তোমালোকৰ কি আছিল, এইটো আছিল তোমালোকৰ ফলাফল। আৰু তোমালোকৰ অৱদান নহ'লে ফলাফল। ঠিক আছে, এই দুটাৰ এটা নিশ্চয় তোমালোকে এক্সামত দেখা পাবা। এই 3টাৰ এটা তোমালোকে এক্সামত দেখা পাবা। ছাত্ৰ-ছাত্ৰীসকলে এইটো তোমালোকে ভালদৰে চাবা। স্বদেশী আন্দোলন 3টা অৱদান আৰু স্বদেশী আন্দোলনৰ 3টা ফলাফল। অ'কে, এতিয়া তোমালোকে চাবা স্বদেশী আন্দোলনৰ 3টা অৱদান কি আছিল। জাতীয় আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনীতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশসমূহৰ জনগত একগোট হৈ শক্তিশালী ইংৰাজ বিৰুদ্ধে থিয়
হলে গণ আন্দোলনৰ যে বিজয়ী নিশ্চিত সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদান জৰিয়তে জানিব পাৰি 2 নম্বৰ পইণ্টটো এইটো আছে স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ আৰু নেক্সট তোমালোকে চাবা কৰিছিল স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল 3 নম্বৰটো এনেধৰণে চাবা তোমালোকে স্বদেশী আন্দোলনৰ মাজৰে ভাৰতবৰ্ষৰ সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল অগ্নেশ্বৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল ঠিক আছে চমু টকা তোমালোকৰ ইয়াৰ পৰা কোনকেইটা ইম্পৰ্টেণ্ট মই কৈ আছো চমু টকা আছে ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক আছে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো তোমালোকৰ এক্সামত আহি থাকে বহুবাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে চমু টকাৰ পৰা 1 আৰু 2 তো চাই থৈ দিবা ভালদৰে ঠিক আছে 1 তো যেটো আছে এইটো তোমালোকে স্কিম নকৰিবা কবি ৰবীন্দ্ৰনাথ ঠাকুৰ দেন তোমালোকে এইটো 2 নম্বৰটো আছে যে মাৰ্গাৰেট এলিজাবেথ নাবুল এইটো তোমালোকে চাই থৈ দিবা ঠিক আছে চমুকৈ দিছো তোমালোকক গোটেইখিনি চাবা ভালদৰে তো ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকে ভিডিও তোমালোকে দেখিবলৈ পাইছা 3 নম্বৰটো তোমালোকৰ এনেকুৱা ধৰণৰ এই তিনিটা তোমালোকৰ চমু টকা আছিল দেন তোমালোকৰ যিখিনি 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া কোৱেশ্চন আছে সেইখিনি দি দিলো আৰু 1 নম্বৰীয়া ঠিক আছে গোটেইখিনি ইম্পৰ্টেন্ট মই তোমালোকক কৈ দিছো তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিল তোমালোকক মই গোটেইখিনি ইম্পৰ্টেন্ট কৈ দিয়াৰ লগতে গোটেই অল কোৱেশ্চন আনসাৰ্স দি দিলো এই চেপ্টাৰটোৰ নেক্সট ভিডিওত মই তোমালোকক চেপ্টাৰটোৰ অল কোৱেশ্চন আনসাৰৰ ভিডিও লৈ আহিম সেই ভিডিওটো পাবলৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা দেন তোমালোকে ভিডিওটোক লাইক কৰি দিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'বা তাৰ লিংকটো তোমালোকে ডেসক্ৰিপচন বক্সত পাই যাবা আৰু ছাত্ৰ-ছাত্ৰীসকল এই ভিডিওটো যেটো PDF এইটো যদি তোমালোকে পাবলৈ বিচাৰিছা তেনেহলে তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাবা ঠিক আছে এই ভিডিওটো কেতিয়া কোনে চাইছা মই গম নাপা তো মই এবাৰ তোমালোকৰ টেলিগ্ৰাম গ্ৰুপত এই পিডিএফটো দি থৈ দিম তাত জয়েন হলে তোমালোকে সেই পিডিএফটো পাই যাবা ঠিক আছে যদি মই এইটো হোৱাটছআপ গ্ৰুপত দিও এতিয়া যোনে জয়েন হৈ আছে তেওঁলোকলে পাব ঠিক আছে নতুনকৈ জয়েন হোৱা বিলাকে পিডিএফটো নাপায় তো সেইকাৰণে তোমালোকে টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লবা তাত তোমালোকৰ লিংকটো ডেসক্ৰিপচন বক্সত পাই যাবা ওকে তো ছাত্ৰ-ছাত্ৰীসকল আজিলৈকে এইখিনি আছিল নেক্সট ভিডিওত আকৌ লগ পাম এনেকুৱা ভিডিওৰ সৈতে তেওঁলোকে থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও